নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আৰু মোৰ শ্ৰদ্ধা ৰাইজ, আপোনালোকে ভালে আছে? হয়, ময়ো ভালে আছোঁ। আপোনালোকে জানে আজি 21 জুন, অৰ্থাৎ আজিৰ দিনটোতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। অসম চৰকাৰৰ উদ্যোগতো এই আন্তঃৰাষ্ট্ৰীয় দিৱস পালন কৰা হৈছে। তাৰে লগত সংগতি ৰাখি আজি আপোনালোকক মই এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰসংগত যোগ কি, যোগৰ তাৎপৰ্য কি আৰু ইয়াৰ উপকাৰিতা কি বা ইয়াৰ স্বাস্থ্যৰ ওপৰত কি প্ৰভাৱ পৰে সেই সম্পৰ্কে কিছু তথ্য দিবলৈ মই প্ৰয়াস কৰিছোঁ। আপোনালোকে জানে অতি প্ৰাচীন কালৰে পৰা অৰ্থাৎ হাজাৰ হাজাৰ বছৰ আগতেই আমাৰ ভাৰতবৰ্ষৰ ঋষিমুনিসকলে যোগ চৰ্চা কৰিছিল। তেওঁলোকে তেওঁলোকৰ জীৱনৰ মানদণ্ড উন্নত কৰাৰ উপৰিও জনসাধাৰণৰ মাজতো তেওঁলোকে ইয়াৰ বিষয়ে বহুত সচেতনতা অৱলম্বন কৰিছিল। হাজাৰ হাজাৰ বছৰ চলি অহা এই প্ৰাচীন কলা যোগক ঋষিমুনিসকলে তেওঁলোকে চৰ্চা কৰাৰ উপৰিও ইয়াৰ পৰৱৰ্তী সময়ত পতঞ্জলি নামৰ এজন ঋষিয়ে যোগে যে শৰীৰৰ লগতে মনৰ ওপৰতো ইয়াৰ নিয়ন্ত্ৰণ ৰাখিব পাৰে সেই বিষয়ে জনসাধাৰণক অৱগত কৰাইছিল। সময়ৰ লগে লগে ঋষিমুনিসকলে কৰা যোগ চৰ্চাত যে শৰীৰৰ বিভিন্ন অংশক ক্ৰিয়া কৰে এই কথাটো জনসাধাৰণে লাহে লাহে বুজি পালে। পশ্চিমীয়া দেশবোৰৰ প্ৰায় নাগৰিকসকলেও এই যোগ চৰ্চাক লাহে লাহে আকোৱালি ল'বলৈ ধৰিলে। 20 শতিকাৰ আগে আগে 2014 চনৰ 27 ছেপ্টেম্বৰত ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদীজীয়ে ৰাষ্ট্ৰসংঘত যোগ চৰ্চাক যে মানৱ জাতিৰ এক বৃহৎ উপহাৰ তাক উল্লেখ কৰি তেওঁ ভাষণ প্ৰসংগত গোটেই বিশ্বক বুজাই দিয়ে যে মানৱ জাতি আৰু প্ৰকৃতিৰ মাজত সংযোগ স্থাপন কৰা প্ৰাচীন কলাটো এক নিখুঁত পৰিকল্পনা আৰু দক্ষতাৰে কৰিব পাৰিলে শৰীৰৰ পৰিপুষ্টিৰ লগতে বিভিন্ন ৰোগৰ পৰাও হাত সাৰি হৈ থাকিব পাৰিব। উল্লেখযোগ্য যে ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় শ্ৰীযুত নৰেন্দ্ৰ মোদীজীয়ে যোগক লৈ যি ভাষণ দিছিল ৰাষ্ট্ৰসংঘত, এই ভাষণৰ প্ৰতি সন্মান জনাই বিশ্বৰ দেশতকৈও অধিক দেশে সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছিল আৰু সেই বছৰৰে ডিচেম্বৰ মাহত ৰাষ্ট্ৰসংঘত তেওঁৰ প্ৰস্তাৱ গৃহীত হৈছিল আৰু প্ৰতি বছৰে 21 জুন তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে মানি লোৱাটো তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰতি সন্মান জনাই এইবাৰো কেন্দ্ৰীয় চৰকাৰে 61 সংখ্যক আন্তঃৰাষ্ট্ৰীয় দিৱস কেন্দ্ৰীয়ভাৱে বিশাখাপট্টনমত আৰু অসম চৰকাৰৰ উদ্যোগত অসমত হালবাৰী মহাবিদ্যালয় খেলপথাৰত বাস্কাত কেন্দ্ৰীয়ভাৱে পতা হয়। এইবাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল থিমটো হ'ল য়োগা ফৰ ওৱান আৰ্থ এণ্ড ওৱান হেল্থ, অৰ্থাৎ এক বিশ্ব এক স্বাস্থ্যৰ বাবে যোগ। সময় গতিশীল, সময় আগবঢ়াৰ লগে লগে ভাৰতবৰ্ষৰ বাহিৰেও বিশ্বৰ আন আন দেশৰ নাগৰিকসকলৰ মাজতো ইয়াৰ জনপ্ৰিয়তা লাহে লাহে বাঢ়িব ধৰিছে। এতিয়া আচল কথাটো আহক, আচলতে যোগনো কি? যোগ শব্দটো মূল সংস্কৃত শব্দ যুজৰ পৰা উৎপত্তি হৈছে, যাৰ অৰ্থ সংযোগ কৰা বা একগোট কৰা। মন, শৰীৰ আৰু আত্মাক সংমিশ্ৰণে একত্ৰিত কৰি সাধনা কৰাকে যোগ চৰ্চা বুলি কোৱা হয়। আসন, প্ৰাণায়াম আৰু ধ্যান ধাৰণাৰে সাধনা কৰিলে শাৰীৰিক আৰু মানসিক সুস্থতা বহু পৰিমাণে পাব পাৰি। বিভিন্ন প্ৰকাৰৰ যোগ আছে, তাৰে ভিতৰত হঠযোগ, ৰাজযোগ, জ্ঞান যোগ, ভক্তি যোগ আৰু কৰ্মযোগে উল্লেখ কৰিব পাৰি। হঠযোগে শৰীৰৰ বিভিন্ন ভংগী, আসন, শ্বাস প্ৰশ্বাসৰ ব্যায়াম, প্ৰাণায়াম আৰু মনোযোগৰ ওপৰত গুৰুত্ব দিয়ে। সপ্ত ধাতুক সবল কৰি শৰীৰ আৰু মনক শক্তিশালী কৰে। ৰাজযোগৰ 8টা ভাগ আছে: যম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধাৰণা, ধ্যান, সমাধি। ইয়াৰ মূল লক্ষ্য হৈছে মনক প্ৰাধান্য দিয়া। জ্ঞান যোগ, ই আত্মজ্ঞান আৰু সত্যৰ সন্ধানৰ ওপৰত গুৰুত্ব দিয়ে। ভক্তি যোগ, এই যোগ চৰ্চা কৰিলে প্ৰেমৰ মাজেৰে মুক্তি লাভ কৰিব পাৰি। কৰ্মযোগ, এই যোগ চৰ্চা কৰিলে নিজৰ কামবোৰ সুকলমে কৰাৰ উপৰিও আনকো সেৱা কৰাত যথেষ্ট উৎসাহ লাভ কৰিব পাৰি। স্বাস্থ্য ৰক্ষাত যোগ চৰ্চাৰ ভূমিকা কৈ শেষ কৰিব নোৱাৰি। ই শাৰীৰিক আৰু মানসিক দুটা দিশতে যথেষ্ট উপকাৰী। যোগ চৰ্চা কৰিলে শৰীৰৰ বিভিন্ন কোষবোৰত ই অক্সিজেন যোগান ধৰে আৰু তেতিয়া শৰীৰৰ মাংসপেশীবিলাক পৰিপুষ্টি হয় আৰু শক্তিশালী হয়। যোগ চৰ্চা কৰিব পাৰিলে বাত বিষ, কঁকালৰ বিষ আদি দূৰ কৰিব পাৰি। যোগে হৃদপিণ্ড, হাঁওফাঁও আৰু মগজুৰ বিভিন্ন ক্ৰিয়াকলাপবোৰ সুচাৰুৰূপে ৰূপায়িত কৰে। যোগে ৰক্তচাপ কমাই, ৰক্ত সঞ্চালনৰ গতি নিয়ন্ত্ৰিত কৰে আৰু হৃদযন্ত্ৰৰ কাৰ্যকলাপ সুচাৰুৰূপে চলাত সহায় কৰে। শৰীৰৰ ওজন কমাই শৰীৰটোক আতিল কৰি ৰাখিব পাৰে আৰু সৌন্দৰ্য বৃদ্ধি কৰিব পাৰে। যোগে হজম শক্তি বঢ়াব পাৰে। শৰীৰত উৎপন্ন হোৱা দূষিত পদাৰ্থবোৰ যোগে নিষ্কাশন কৰিব পাৰে। যোগে শ্বাস প্ৰশ্বাসৰ কাৰ্যক্ষমতা সঠিক ৰূপত নিয়ন্ত্ৰণ কৰিব পাৰে। যোগে শৰীৰত অতিৰিক্তভাৱে জমা হোৱা চৰ্বিবোৰক পুনৰ ব্যৱহাৰ কৰি শৰীৰটোক ধুনীয়াকৈ ৰাখিব পাৰে। যোগে ছালৰ সৌন্দৰ্য বঢ়াই তোলে। যোগ চৰ্চাই মানসিক চাপ হ্ৰাস কৰে। যোগই মনৰ হতাশা আৰু উদ্বেগ দূৰ কৰে। যোগে একাগ্ৰতা, মনোযোগ
আৰু মনৰ ভাৱনা শক্তিক বৃদ্ধি কৰে। যোগে অনিদ্ৰা দূৰ কৰি ভাল টোপনি যোৱাত যথেষ্ট সহায় কৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, শেষত মই আপোনালোকক এটা কথাই ক'ব বিচাৰিছোঁ যে যোগই আমাক শাৰীৰিক, মানসিক বা আধ্যাত্মিক স্বাস্থ্য যে ৰক্ষা কৰে এনে নহয়, ই আমাক আমাৰ শৰীৰত ইমিউনিটি পাৱাৰটো বঢ়াই দিয়ে, অৰ্থাৎ ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতাটো বঢ়াই তুলি ই আমাক বিভিন্ন ৰোগৰ পৰা আঁতৰাই ৰাখি ই আমাৰ শৰীৰটো সুস্থ সবল হৈ আৰু ইতিবাচক আৰু আশাবাদী এটা চিন্তাৰ চৰ্চাৰে আমাক সমাজত আগুৱাই যাবলৈ এক সামগ্ৰিক দৃষ্টিভংগীৰে আমাক অনুপ্ৰেৰণা যোগায়। আজিৰ ভিডিঅ'টো ইমানেই আছিল। মই আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে যোগৰ মাধ্যমেৰে আপোনালোকক এটা নিৰোগী সুস্থ জীৱন যাপন কৰিবৰ কাৰণে যথেষ্ট অনুপ্ৰেৰণা যোগাব। ধন্যবাদ।